हेलो ভিউয়ার্স আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম আৰু ফেচবুক পেজ ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ পৰা যিসকলে কৃষি কৰ্ম আৰু পশুপালনৰ লগত জড়িত স্পেচিয়েলি ছাগলী পালনৰ লগত জড়িত তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে চাই থাকিব মোৰ এই ফেচবুক পেজ আৰু ইউটিউব চেনেলটো আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা পেজটো ফ'ল' কৰা নাই তেওঁলোকে কাইণ্ডলি ফ'ল' কৰিব বহুত ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈছোঁ আজি যি ভিডিঅ'টো কৰিবলৈ লৈছে সেই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই খেসাৰী মাহ এই আপোনালোকে চাই আছে মোৰ পিছফালে এইফালে চাই আছে এইটো হ'ল খেসাৰী মাহ এই খেসাৰী মাহৰ কিন্তু যথেষ্ট গুৰুত্ব আছে ইয়াৰ পৰা আমি মাহ জাতীয় দালি পাব পাৰি ইয়াৰ পৰা পশুখাদ্য পাব পাৰি আৰু ইয়াক আমি যিটো কি আছে মৌ পালনৰ লগত যিসকলে জড়িত আছে সেই মৌ পালনসকলৰ বাবে ই যথেষ্ট কিন্তু দৰকাৰী এই ফুলবিলাক কিন্তু যথেষ্ট দৰকাৰী যিসকলে ভিডিঅ' মানে মৌ পালনৰ লগত জড়িত তেওঁলোকে এই ভিডিঅ'টো চাব তেওঁলোকৰ বাবে এইটো যথেষ্ট দৰকাৰী হ'বলৈ গৈ আছে গতিকে চাই থাকক তো এইটো যিটো দেখিছে আপোনালোকে খেসাৰী মাহ এই খেসাৰী মাহ যদি চিধা এতিয়া আপোনালোকে কাটি যদি আপোনালোকে গৰুক দিয়ে ছাগলীক দিয়ে বা অন্য জীৱ জন্তুক দিয়ে তেতিয়াহ'লে কি হ'ব ভাল এটা খাদ্য এতিয়াই খাব পাৰিব আজিৰ ডেটত যদি দিয়া হয় এইবিলাক কাটি দিয়া হয় চিধা পশু খাদ্য হৈ গ'ল আৰু ইয়াক যদি পকোৱা হয় এই ফল লাগি আছে ফলটো যদি পৰিণত হয় আকৌ যদি কাটি দিয়া হয় মানে এইটো হাৰ্ভেষ্টিং কৰাৰ লগে লগে এইটো ইয়াৰ পৰা কি পাব আপোনালোকে মাহজাতীয় শস্য এটা পাব সেই মাহজাতীয় শস্য মানে ইয়াৰ পৰা আপুনি দালি পাব আৰু যদি কয় যে এই দালিটোক আমি পকোৰা বনাম এই যে আপুনি ফুটপাথত বিভিন্ন ধৰণৰ পকোৰা খায় যে এই পকোৰাৰ ভিতৰত অন্য এটা উপকৰণ হ'ল মানে জৰুৰী বস্তু হ'ল এইটো এই দালি এইটো যথেষ্ট মানে কি হয় এই দালিটো ইয়াৰ পৰা যিটো দালি হয় মানে যেনেকৈ মাটিমাহ আছে আৰু এই মচুৰ দালি আছে তাতকৈ কিন্তু এই দালিটো অকণমান কম দামী হয় গতিকে এইটো বজাৰে যিটো পকোৰা বিক্ৰী কৰা হয় এই পকোৰাৰ ক্ষেত্ৰত এইটো দালি বেছি ইউজ কৰা হয় যি কি নহওক ইয়াক আপুনি দালি হিচাপে খাব পাৰি বা বিভিন্ন শাক পাচলিৰ লগত খাব পাৰি তাৰপিছত পশুপালনৰ লগত জড়িত যিসকলে চিধা এতিয়া যদি আপোনালোকে খুৱাই দিয়ে ঘাঁহৰ নাটনি আছে এতিয়া আপুনি খুৱাই দিলে গ'ল তাৰপাছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ছাগলী পালনৰ লগত যিসকলে জড়িত তেওঁলোকে কথাটো মনত ৰাখিব যে এইটো আমি বনাব পাৰি তাৰমানে এইটো কাটিলে আপোনালোকে কটাৰ পাছত যদি আপুনি শুকাই ৰাখে পৰৱৰ্তী সময়ত যেতিয়া দৰকাৰ হ'ব ঘাঁহৰ নাটনি হ'ব বা বেছিকৈ বৰষুণ হ'ব বা বানপানী হ'ব তেতিয়া কিন্তু আপোনালোকে এই ঘাঁহবিধ খুৱাব পাৰিব একেবাৰে ফাইনেল কথা গতিকে অসমৰ ক্ষেত্ৰত বা যিবিলাক জায়গাত বেছিকৈ বানপানী হয় বেছিকৈ বৰষুণ হয় সেইবিলাক জায়গাত কিন্তু এই শুকান খাদ্য মজুত ৰখাটো খুব জৰুৰী আৰু শুকান খাদ্যৰ অন্যতম উৎস হৈছে এইটো খেসাৰী মাহ গতিকে এইটো আপোনালোকে একেবাৰে মন কৰিব যিসকলে ছাগলী পালনত জড়িত তেওঁলোকে এইটো কিন্তু জানিবই লাগিব আৰু শুকান খাদ্যটো লাগিবই গতিকে যদি লাগে তেতিয়া এই খেসাৰী মাহটো আপোনালোকে মানে শুকান ঘাঁহৰ উৎস হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছত কথা হ'ল যে আজিকালি মৌ পালন এটা বিষয় হৈ পৰিছে এতিয়া ফেব্ৰুৱাৰী মাহত সাধাৰণতে কি হৈ যায় সৰিয়হটো শেষ হৈ যায় গতিকে তেতিয়া মৌ পালকসকলৰ বাবে ফুলৰ দৰকাৰ হয় আৰু এইটো চাওক একেবাৰে কিমান ফুল আমি ভালকৈ দেখাই দিয়া অকণমান জুম কৰি দেখাই দিয়ে ইয়াত কিমান ফুল আছে ইয়াত আপুনি নেচাৰেলি ঘূৰি ফুৰিলে ইয়াত বহু ধৰণৰ বৰল জাতীয় জীৱ ইয়াত দেখিবলৈ পাব একেবাৰে মানে মৌ পালনৰ লগত যদি যিসকলে জড়িত আছে তেওঁলোকে এইটো ইয়াৰ পৰা যিটো মৌ পাব বহুত ভাল মৌ পাব গতিকে মৌ পালকসকলৰ বাবেও এই ভিডিঅ'টো ইম্পৰ্টেণ্ট এইটো ৰাখিলে মানে ওচৰে পাজৰে যিসকল মৌ পালক আছে তেওঁলোকৰো যথেষ্ট উপকাৰ হ'ব গতিকে একেটা বস্তুৰ পৰা আপোনালোকে কি পাইছে এই খেসাৰী মাহৰ পৰা আপোনালোকে কি পাইছে মৌ পালকসকলেও সুবিধা পাব তেওঁলোকৰ ফুলৰ দৰকাৰ হ'ব সেই ফুলৰ যিটো মৌৰ উৎসও পাব শুকান ঘাঁহৰ উৎস হৈ থাকিব আৰু দালিও পাই থাকিব নৰ্মালি আপোনালোকে যিটো দালি যদি যেতিয়া হৈ যায় তাৰপিছত যিটো ভুচি থাকিলে সেই ভুচিটো পৰৱৰ্তী সময়ত আপোনালোকে কি কৰিব পাৰিব গৰু ছাগলী
বা আন পশুৰ শুকান খাদ্য হিচাপে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। গতিকে সকলোকে ধন্যবাদ থাকিল। আপোনালোকে আগবাঢ়ি আহক, কৃষি কৰ্মৰ লগত আগবাঢ়ি আহক, খেতি বাতিৰ লগত আগবাঢ়ি আহক। সেইটো কি হ'লে সেই খেতি বাতি আৰু পশুপালকসকলক মই কৈছোঁ যে আপোনালোকে কৃষি কৰ্মত লাগক, ফাৰ্মিঙত লাগক। দেশৰ অৰ্থনৈতিক ভেটি গঢ়াত আপোনালোকে সহায়ক হওক। আৰু পকেটত পইচা নাথাকিলে একো কামত নাহে। গতিকে পইচাটো এনেতো নাহিব, কিবা নহয় কিবা এটা কাম কৰিব লাগিব। গতিকে সকলোকে ধন্যবাদ থাকিল। মই এতিয়ালৈ ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।